হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি আপোনালোকক আমাৰ বাৰীত কেনেকুৱা ধৰণৰনো শাক পাচলি আছে আপোনালোকক দেখুৱাম, কি আছে। চাই থাকিব শেষলৈকে ভিডিঅ'টো। এয়া আমাৰ মায়ে বন শাক বুটলি আছে। আমি প্ৰায় খায়ে থাকোঁ বন শাক, স্বাস্থ্যৰ কাৰণেও ভাল খালে। ধুনীয়াকৈ হৈ আছে বন শাকবিলাক। এয়া মচুমাহৰ গছ ধুনীয়াকৈ হৈছে। ঘৰতে এয়া কুঁহিয়াও আছে, জাতিলাও এয়া বগাইছে আৰু দেউতাই দি থৈছে চাংটাং। ৰঙালাও ঘৰতে লাগিছে, বাৰীত লাগিছে, আপোনালোকক সেয়াও দেখুৱাম। এয়া ঘৰতে দি থৈছে দুজোপামান। এইজোপা কি জানেনে বাৰু আপোনালোকে? ডাঙৰ হৈছে আৰু কমলা গছ। এয়া ৰঙালাও লাগিছে ইমান। এইটো এটা ইমানটো হৈছে আৰু এইজোপা আটলাছ কঁঠাল। এয়া বেঙেনাও লাগিছে, ধুনীয়াকৈ লাগি আছে বেঙেনাবিলাক। এই জলকীয়াবিলাক দেখিছেনে, ইমান সুন্দৰকৈ লাগি আছে। আইতাই ধুনীয়াকৈ বেৰি কৰি থৈছে জেগাডোখৰ। কলো লাগি আছে কলগছত। এয়া 3 টুকা লাগি আছে কল। বুঢ়া হৈছে কল। এইটো দেখিছেনে ক'ত লাগি আছে, জেঙৰ ওপৰত লাগি আছে। এয়া কপাহৰ গছ। আমাৰ কপাহ ঘৰতে ওলায়, কিনা কপাহ আমি নকৰোঁ ইউজ। এয়া দেখিছেনে পদুনাবিলাক ইমান ধুনীয়াকৈ হৈ আছে। এতিয়া আমৰ লগত চাটনি বনাই খাবলৈ মজাই বেলেগ হ'ব। ইমান ধুনীয়াকৈ হৈ আছে, লহপহকৈ বাঢ়িছে। এতিয়া যিহেতু বহাগ মাহ পাইছেহি, কপৌ ফুলো ফুলিব, বিহুও পাইছেহি। এয়া আমাৰ দুপাহ ফুলিব। এয়া ঘৰতে পচাইছিলে জলকীয়া পুলি, ভোট জলকীয়া ধুনীয়াকৈ এয়া ৰুই থৈছে লাইনকৈ, ধুনীয়াকৈ হৈছে। নহৰু গছ এইবিলাক আছিলে আৰু দেউতাই উঘালি পেলালে। ইয়া ল'ৰাই পেহীয়েকৰ লগত খেলি আছে। মই ভিডিঅ' বনাই আছোঁ, কামো কৰি আছোঁ। কাণখন কেলৈ উলিয়াই থৈছা? কাণখন উলিয়াই থৈছা কেলৈ? অকণমান হাঁহি দিয়া, অকণমান হাঁহি দিয়া। বেকে মাৰি কেনেকৈ আছে? আকৌ কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৈ দিয়া, কৃষ্ণ কৃষ্ণ। আছে হাঁহো আহিলে, ছাগলীও আহিলে, সকলোবিলাক আহিলে, বান্ধি লৈছোঁ। এজনী অহা নাই, এই ছাগলী আহিলে কেইজনী। এয়া ঠাণ্ডা বতৰ যিহেতু লাল চাহ অকণ, ৰিং পাপৰ ভাজিলে, তাইক ক'লোঁ বনাগে যা চাহ অলপ, গোটেইবোৰে খাম আমি। কল এটাও আনি লৈছে তাই, ভীমকল এটা খাবলৈ।
আজিলৈ ভিডিঅ'টো সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে সকলো লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। বৰ বেছি দেখুৱাব নোৱাৰিলোঁ আজিলৈ। বাই, নতুন এটা ভিডিঅ'তে আকৌ লগ পাম। বাই।